কামাখ্যা মন্দিৰৰ কথা মা কামাখ্যা মন্দিৰ কেৱল গুৱাহাটী বুলি নহয় সমূহ উত্তৰ পূৰ্বাঞ্চলৰ এটা সুকীয়া পৰিচয় গতিকে আহক প্ৰিয় দৰ্শক আমি সকলোৱে মিলি একেলগে যাওঁ আহক মা কামাখ্যা মন্দিৰলৈ গুৱাহাটী মহানগৰী অসমৰ ৰাজধানী তথা উত্তৰ পূৰ্বাঞ্চলৰ দুৱাৰমুখ হিচাপে খ্যাত গুৱাহাটী মহানগৰীৰ বুকুতে জিলিকি আছে বহুকেইটা পৌৰাণিক মঠ মন্দিৰ তথা ঐতিহ্য ক্ষেত্ৰ পৌৰাণিক কালত এই গুৱাহাটীৰ নাম আছিল প্ৰাগজ্যোতিষপুৰ ইতিহাস প্ৰসিদ্ধ বৰ্মন আৰু পালবংশীয় ৰজাৰ শাসনাধীষ্ঠ কামৰূপ দেশৰ ৰাজধানী আছিল এই প্ৰাগজ্যোতিষপুৰ প্ৰাগজ্যোতিষপুৰৰ অৰ্থ হৈছে পূব দিশৰ ৰশ্মি পাছলৈ এই প্ৰাগজ্যোতিষপুৰেই হলগৈ বৰ্তমানৰ গুৱাহাটী গুৱাহাটী নামৰ অৰ্থ হৈছে গোৱা মানে তামোল আৰু হাতী বা হাট মানে বজাৰ ভাৰতবৰ্ষৰ এই অঞ্চলত তামোলৰ বহুল প্ৰচলনৰ বাবে হয়তো গুৱাহাটী নামৰ প্ৰচলন হৈছিল প্ৰিয় দৰ্শক এয়া আমি উপস্থিত হৈছোহি গুৱাহাটীত স্থিত বিখ্যাত নীলাচল পাহাৰৰ পাদদেশত এয়া দেখিছে আমাৰ মা কামাখ্যা মন্দিৰৰ মুখ্য তোৰণ আৰু তোৰণৰ পৰা মা কামাখ্যা মন্দিৰলৈকে আমি প্ৰায় 3 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিব লাগিব আৰু আমি যে আহিলো ৰেলৱে ষ্টেচনৰ পৰা তাৰ পৰা প্ৰায় আমাৰ 6 কিলোমিটাৰ দূৰত্ব হয় ইয়াত যাতায়াতৰ বাবে বিভিন্ন ধৰণৰ যান বাহনৰ সুবিধা আছে যেনে চৰকাৰী বাছ বেচৰকাৰী কেব বেচৰকাৰী বাছ বিভিন্ন ধৰণৰ সুবিধা ইয়াত পোৱা যায় আৰু এটা বিশেষ পথ আছে নামটো হৈছে মেখেলা উজোৱা পথ আৰু এই বিশেষ পথটো একমাত্ৰ নীলাচল পাহাৰতে আছে আৰু 150টা চিৰি অতিক্ৰম কৰি আমি মন্দিৰলৈ যাব পাৰো তেতিয়া দূৰত্ব বহুখিনি সমু হৈ যায় প্ৰিয় দৰ্শক কথিত আছে যে মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰাৰ আগতে দুৱাৰপাল গণেশ মন্দিৰৰ দৰ্শন কৰিব লাগে তাৰ পিছত অকমান দূৰত স্থিত শিৱ মন্দিৰৰ দৰ্শন কৰি উঠিহে মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰাটো উচিত গতিকে আহক এয়া আমি পাইছো পথত দুৱাৰপাল গণেশ মন্দিৰ এই মন্দিৰটো আমি দৰ্শন কৰো আহক এই দুৱাৰপাল গণেশ মন্দিৰৰ পৰাই পাহাৰৰ ওপৰৰে আৰম্ভ হৈছে ইতিহাস প্ৰসিদ্ধ মেখেলা উজোৱা পথ কথিত আছে যে কামৰূপৰ ৰজা নৰকাসুৰে মা কামাখ্যাৰ ৰূপত অন্ধ হৈ বিয়া কৰাবলৈ বিচৰাত মায়ে চৰ্ত ৰাখিলে যে যদি নৰকাসুৰে এটা ৰাতিৰ ভিতৰতে মাৰ মন্দিৰলৈ যোৱা ৰাস্তা তৈয়াৰ কৰাই দিব পাৰে তেতিয়াহে তেওঁ নৰকাসুৰৰ লগত বিয়া হ'ব কথামতে নৰকাসুৰে ৰাতিৰ ভিতৰতে ৰাস্তা তৈয়াৰ কৰি অৱতীৰ্ণ হোৱাত মায়ে বিষ্ণুৰ সহায় বিচাৰিলে অৱশেষত বিষ্ণুৱে কুকুৰাৰ ৰূপ লৈ আধা ৰাতিতে ডাক দি দেৱীক বিপদৰ পৰা ৰক্ষা কৰে
প্ৰিয় দৰ্শক এয়া দেখিছে ইমান এটা ধুনীয়া ঠাইত মই থিয় হৈ আছো এয়া এখনি জিৰণি চৰা কামাখ্যা মন্দিৰলৈ যোৱাৰ বাটতে এই জিৰণি চৰাখন পোৱা যায় এয়া এটা ভিউ পইণ্ট আসলতে ভক্তসকলে দৰ্শন কৰি উঠি ইয়ালৈ আহি পেলাই কিছু সময় জিৰণি ল'ব পাৰে কিছু সময় প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰিব পাৰে নিজে আপোনালোকে দেখিছে নিশ্চয় ইমান এটা ধুনীয়া পৰিৱেশ পাহাৰ চাৰিওফালে গছ-গছনি চাৰিওফালে সেউজীয়া বিৰাট ধুনীয়া এটা পৰিৱেশ আৰু ভাল লগা কথা যে কেৱল ইয়াত ভক্তি বুলিয়ে নহয় সেৱা কৰিম বুলিয়ে নহয় বহু লোকক দেখিবলৈ পোৱা যায় ইয়াত কিছু সময় শান্তি বিচাৰি আহে আটাইতকৈ ডাঙৰ কথা শান্তি বিচাৰি ইয়ালৈ আহে গতিকে মই নিজে থিয় হৈ ইয়াত উপভোগ কৰিছো সেই শান্তিৰ পৰিৱেশটো আৰু দেখিবলৈ পোৱা যায় বিভিন্ন যুৱক যুৱতীসকল আহে ফটো তুলিম বুলি সেলফি তুলিম বুলি আৰু খচৰাচৰ মহানগৰী চহৰখন ইয়াৰ পৰা কিমান অপূৰ্ব লাগে আপোনালোকে নিজে এই মুহূৰ্তত উপভোগ কৰিছে আৰু শেষত ইয়াৰ পৰা যাবও লাগে আমি গতিকে ফটো দুখনমান যদি নতুলো সঁচাকৈ আধৰুৱা লাগিব প্ৰিয় দৰ্শক মা কামাখ্যা আসলতে এটা আন্তৰ্জাতিক খ্যাতি সম্পন্ন মন্দিৰ য'ত পৰিচালনা কৰাটো একেবাৰে সহজ কথা নহয় কিন্তু ইয়াত আপোনালোকে দেখিবলৈ পাইছে পৰিচালনা সমিতিয়ে এটা খুব সুন্দৰকে ডিসিপ্লিন মেইনটেইন কৰি পেলাই তেওঁলোকে পৰিচালনা কৰিছে সেইটো সঁচাকৈ শলাগ ল'বলগীয়া গতিকে এয়া আমি আহি পাইছো পাৰ্কিং ঠাইত আমি গাড়ী পাৰ্কিং কৰিছো এতিয়া আমি যাম মন্দিৰৰ ওচৰলৈ আহক প্ৰিয় দৰ্শক ইতিমধ্যে মই আপোনালোকক কৈছোৱে যে কামাখ্যা মন্দিৰৰ দৰ্শন কৰাৰ আগতে গণেশ মন্দিৰ আৰু শিৱ মন্দিৰৰ দৰ্শন কৰিব লাগে বুলি কথা এষাৰ আছে গতিকে ইতিমধ্যে আমি গণেশ মন্দিৰ দুৱাৰপাল গণেশ মন্দিৰৰ দৰ্শন কৰিলো আৰু এই মুহূৰ্তত মই উপস্থিত হৈছো কেদাৰেশ্বৰ শিৱালয়ত গতিকে আহক আমি এই মন্দিৰ দৰ্শন কৰি আমি অভিমুখী হওঁ কামাখ্যা মন্দিৰলৈ এবিলাক কেনেকে দাম 200 টকা বাইদেউ দাদা ইয়াত সকলো মাৰ সামগ্ৰী পোৱা যায় ন মাৰ প্ৰসাদসমূহ বিক্ৰী কৰে কেনেকে দাম এবিলাকৰ এটো 50 টকা এটো 50 টকা আৰু এটো 20 টকা আৰু এবিলাক এটো কি হয় এটো মাৰ প্ৰসাদ এবোৰ 100 টকা না 100 টকা পেৰাও পোৱা যায় ন পেৰাও আছে পাব দুটা কোৱালিটি পোৱা যায়
সেন্দুৰ পায় সেন্দুৰ ন এইবিলাক কেনেকৈ দাম এইটো 20 টকা চবৰে বেলেগ বেলেগ দাম ন আসল দাম নে এইবোৰ পিয়ৰ দাম কিমান 220 টকা 220 টকা এইটো কি চাও বস্তুবোৰ ভাল লাগিছে দেই খুব ধুনীয়া শব্দটো বৰ ধুনীয়া ইমান ভাল লাগিছে এইটোও ভাল লাগিছে প্ৰিয় দৰ্শক অৱশেষত মই উপস্থিত হৈছো মা কামাখ্যা মন্দিৰৰ মূল তোৰণত এয়া আপোনালোকে দেখিছে উপস্থিত হৈছো মূল তোৰণৰ ওচৰত গতিকে আহক একেলগে এতিয়া মা কামাখ্যা মন্দিৰৰ ভিতৰত দৰ্শন আমি আৰম্ভ কৰোঁ এক ঐতিহাসিক মন্দিৰ মা কামাখ্যা মন্দিৰত এক ঐতিহাসিক পুখুৰীও আছে যাৰ নাম হৈছে সৌভাগ্য কুণ্ড প্ৰিয় দৰ্শক এই সৌভাগ্য কুণ্ডক পুখুৰীটোতে মুখ হাত ধুই পেলাই মাৰ দৰ্শন কৰাটো ইয়াত বাঞ্ছনীয় প্ৰিয় দৰ্শক ইতিমধ্যে মই আৰম্ভণিতে কৈছো যে মা কামাখ্যা মন্দিৰ কেৱল উত্তৰ পূৰ্বাঞ্চল নহয় ভাৰত নহয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত সুনাম আছে দেশৰ ভিতৰত 108টা শক্তিপীঠৰ মাজত মা কামাখ্যা মন্দিৰ এটা অন্যতম মা কামাখ্যা মন্দিৰৰ সৃষ্টি সম্পৰ্কে কথিত আছে যে এবাৰ ভগৱান শিৱৰ পত্নী পাৰ্বতীৰ পিতৃ দক্ষ ৰজাই শিৱক কৰা অপমানত দগ্ধ হৈ পাৰ্বতীয়ে যজ্ঞকুণ্ডত জাপ দি দেহত্যাগ কৰে এই কথাত ক্ষুব্ধ হৈ ভগৱান শিৱই পাৰ্বতীৰ মৃতদেহ কান্ধত লৈ তাণ্ডৱ আৰম্ভ কৰাত বিশ্ব ধ্বংস হোৱাৰ উপক্ৰম হ'ল ফলত ভগৱান বিষ্ণুৱে সুদৰ্শন চক্ৰেৰে সতীৰ মৃতদেহ 108 টুকুৰাত খণ্ডিত কৰে সতীৰ অংগ যি স্থানত পৰিছিল তাতেই সৃষ্টি হৈছিল একোখন শক্তিপীঠৰ তেনেদৰে নীলাচল পাহাৰৰ বুকুত পৰিছিল সতীৰ যোনি প্ৰদেশ যাৰ পৰাই সৃষ্টি হৈছিল মাৰ এই মন্দিৰ প্ৰিয় দৰ্শক মা কামাখ্যা মন্দিৰৰ ভিতৰত প্ৰৱেশ কৰিবৰ কাৰণে মুঠ 6খন দুৱাৰ থাকে তাৰে ভিতৰত এইখন প্ৰথমখন দুৱাৰ মা কামাখ্যা মন্দিৰৰ ভিতৰলৈ প্ৰৱেশৰ বাবে মুখ্য দুৱাৰৰ উপৰিও আৰু 5খন দুৱাৰ আছে সেইকেইখন দুৱাৰেৰে ভক্তসকলে মাৰ ওচৰত পূজা অৰ্চনা কৰিবলৈ যায় তাৰ ভিতৰত এখন দুৱাৰ সেনা বাহিনী আৰু এখন দুৱাৰ ভিআইপি সকলৰ বাবে সংৰক্ষিত মূল মন্দিৰ ভাগ 4টা কোঠালীত বিভক্ত এই কোঠালীসমূহক মণ্ডপ বোলা হয় মূল গৰ্ভগৃহ বাদ দি বাকী 3টা মণ্ডপক চলন্ত পঞ্চৰত্ন আৰু
নট মন্দিৰে নামে জনাজাত। মূল গৰ্ভগৃহৰ ওপৰত আছে সুউচ্চ গম্বুজ আৰু ভিতৰ ভাগ অন্ধকাৰ গুহা সদৃশ। এই গৰ্ভগৃহতে আছে এক জনী আকৃতিৰ শৈলখণ্ড। সকলো সময়তে পানীৰে ভৰি থকা এই জনী আকৃতিৰ শৈলখণ্ডকে মা কামাখ্যাৰ যোনিপদেশ হিচাপে পূজা অৰ্চনা কৰা হয়। প্ৰিয় দৰ্শক, পূজা প্ৰাৰ্থনাৰ উপৰিও এয়া আপোনালোকে দেখিছে, এয়া মন্দিৰত খোদিত ভাস্কৰ্যৰ এক বিশিষ্ট মান আছে। নৱম শতিকাৰৰ মেচ সাম্ৰাজ্য, চতুৰ্দশ শতিকাৰৰ কোচ সাম্ৰাজ্য আৰু অষ্টাদশ শতিকাৰৰ আহোম সাম্ৰাজ্য, এই তিনি সাম্ৰাজ্যৰ ৰজাসকলৰ শিল্পকলাৰ স্বাক্ষৰ বহন কৰিছে। বুৰঞ্জী মতে সৰ্বপ্ৰথম কোনে এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল তাৰ কোনো লিখিত তথ্য নাই যদিও মন্দিৰত উদ্ধাৰ হোৱা শিলালিপি আৰু ভাস্কৰ্যসমূহৰ পৰা এইটো নিশ্চিত হৈছে যে অষ্টম নৱম শতিকাৰ কামৰূপৰ শাসনকৰ্তা ম্লেখ সাম্ৰাজ্যৰ ৰজাই এই মন্দিৰ প্ৰতিষ্ঠা কৰিছিল। কিন্তু 1498 চনত হুছেইন শ্বাহে কমতা ৰাজ্য আক্ৰমণ কৰোঁতে এই মন্দিৰ ধ্বংস হৈছিল। পাছত কোচ সাম্ৰাজ্যৰ প্ৰতিষ্ঠাতা বিশ্বসিংহই পুনৰ এই মন্দিৰ পুনৰ নিৰ্মাণ কৰিছিল আৰু পাছত তেওঁৰ পুত্ৰ নৰনাৰায়ণে 1564 চনত এই মন্দিৰৰ পুনৰ নিৰ্মাণ সম্পূৰ্ণ কৰে। কিন্তু আহোম স্বৰ্গদেউ জয়ধ্বজ সিংহই কামৰূপ অধিকাৰ কৰাৰ পাছত 1681 চনত ইটাখুলি যুদ্ধৰ পাছত এই মন্দিৰৰ অধিকাৰ নিজ হাতলৈ নিয়ে। তাৰ পাছত স্বৰ্গদেউ ৰুদ্ৰসিংহ আৰু শিৱসিংহৰ ৰাজত্বকালত এই মন্দিৰৰ বহুতো পৰিৱৰ্তন সাধন হয়। প্ৰিয় দৰ্শক, ইতিমধ্যে আমি মা কামাখ্যা মন্দিৰৰ দৰ্শন কৰিলোঁ আৰু তাৰ পাছতে মা কামাখ্যাৰ দশমহাবিদ্যাৰ এক অন্যতম মন্দিৰ ধুমাৱতী মন্দিৰ। গতিকে ধুমাৱতী মন্দিৰত আহক আমি একেলগে প্ৰৱেশ কৰোঁ। প্ৰিয় দৰ্শক, মা কামাখ্যাৰ দশমহাবিদ্যাৰ সপ্তম স্থানত আছে দেৱী ধুমাৱতী মন্দিৰ আৰু জ্যোতিষ শাস্ত্ৰ মতে কোৱা হয় মা ধুমাৱতী হেনো কেতু গ্ৰহৰ অধিষ্ঠাত্ৰী দেৱী। দেৱীৰ ৰং ধোঁৱা বৰণীয়া। মা কামাখ্যাৰে অন্য এক ৰূপ হৈছে মা ধুমাৱতী। কথিত আছে যে পিতৃগৃহত অগ্নিকুণ্ডত জাপ দি দেহত্যাগ কৰাৰ পাছত ধোঁৱাৰে আবৃত দেৱীৰ ৰূপেই হৈছে মা ধুমাৱতী। দৰ্শকবৃন্দ, ইমান পৰে আপোনালোকে দেখিলে আজিৰ খণ্ডটি আৰু আশা কৰিছোঁ সকলোৱে দেখি ভাল পালে। কিন্তু মই দীপলিনাই প্ৰতিশ্ৰুতি দিছোঁ যে অহা খণ্ডত, যিহেতু আজি আমাৰ সময় হৈ গৈছে, আপোনালোকক লৈ যাম নীলাচল পাহাৰৰ বুকুত বাকী থকা ঐতিহ্যমণ্ডিত মন্দিৰৰ দৰ্শন কৰিবৰ বাবে। আজিলৈ বিদায় মাগিছোঁ। ধন্যবাদ।